নমস্কাৰ মোৰ ৰেডি পৰিয়ালটোৰ সকলোকে খবৰ নিশ্চয় আপোনালোকৰ ভাল আৰু আজি মই প্ৰায় এক মাহৰ মূৰত ভিডিঅ' দিব ওলাইছোঁ মোৰ চেনেলত মানে যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে জানে যে মই কিমানটো লেভেলৰ এলেহুৱা হয় সদায় দিম বুলি কেনে ভাবোঁ দিয়াই নহয় যিয়ে নহওক আজি মই যাব ওলাইছোঁ GLC কলেজত বৰপেটা ৰোডত থকা কলেজখনত আৰু এই ভিডিঅ'টোৰ জৰিয়তে তাতে কি ডিপাৰ্টমেণ্ট আছে আৰু লগতে কিমান কাট অফ লাগে এই গোটেইবিলাকে গম পাব মাত্ৰ আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব So finally আজিৰ মোৰ ডেষ্টিনেশ্যন মানে GLC কলেজত আহি পালো আৰু ইয়াৰে সম্পূৰ্ণ নামটো হৈছে গণেশলাল চৌধুৰী মহাবিদ্যালয় এইখন আছে বৰপেটা ৰোডত যদি তোমালোকে বৰপেটা সাইডৰ পৰা যোৱা তেনেহলে বাস ষ্টেণ্ডটো নাপাওতে পাই যাবা বা ই-ৰিক্সাত আহিলেও GLC কলেজ যাম বুলি গলে লৈ যাব বেছি মানে বিশেষ একো এটা প্ৰবলেম নহয় কলেজখন বিচাৰি পোৱাত আৰু ইয়াৰে যদি মই এষ্টাবলিশ ডেটটো কওঁ তেনেহলে এইখন হৈছিল 1990 So হুমাই এইফালে আছে ক্যান্টিনখন মানে কথাটো এনেকুৱা হয় যে ডিপাৰ্টমেন্ট বিলাক কি আছে ইয়াতে হেতুটো মই কমে লগতে এইবাৰ 2023 ৰ কাৰণে কিমান মানে এক্সপেক্ট কৰিব পৰা কাট অফ হেখিনি মই কম কিন্তু লগতে মই ভাবো নিজে মানে পাৰ্সোনালি যে তোমালোকক গুটেই ক্যাম্পাসটো ভালদৰে দেখুৱাটো এটা মানে মোৰ দায়িত্ব কাৰণ কিয় তোমালোকে ভিডিঅটো চাই আছা ইটো কাৰণে ইয়াতে কাট অফ কিমান লাগিব আৰু লগতে ক্যাম্পাসটো কেনেকুৱা হয় কাৰণ কিয় নিজৰ মনৰ পছন্দৰ কলেজখনত পঢ়াৰ আগতে মানে সবৰে জানিব মন যায় যে ক্যাম্পাসটো এনেকুৱা হয় তেনেকুৱা হয় নিজৰ মনৰ মাজত এটা ধাৰণা আহে সেই কাৰণে মই ক্যাম্পাসটো দেখাবৰ কাৰণে চেষ্টা কৰো সদায় ভালদৰে সো এফালে এইখন আছে নোটিস বোৰ্ড এইবিলাক কিবা কিবি নোটিস লাগি আছে ইমান এটা ডিটেইলছত দেখুৱা নাই তোমালোকে বৰ হৈ যাবা আৰু ভিতৰৰ ফালে গুটেইখিনি মই দেখাই আছো এতিয়া আৰু হুমাই আমি আহিয়ে এইফালে পাম প্ৰিন্সিপাল মেমৰ ৰুমটো এটো হৈছে প্ৰিন্সিপাল মেমৰ ৰুমটো এফালে আমি দেখা পাম ওয়ালত এখন ফটো ফ্ৰেম আছে মোৰ মানে মোবাইলৰ ক্যামেৰাত ইমান এটা ক্লিয়াৰ আহা নাই কিন্তু ৰিয়েল লাইফত ধুনিয়া হৈ দেখাত আৰু এইবিলাক চাই কেনে মোৰ নিজৰো ভাল লাগে সেইকাৰণে মই ডিটেইলছত দেখাও সদায় যে নহক এতিয়া আহিল আমাৰ ডিপাৰ্টমেন্টৰ কথা প্ৰথমে মই হাই সেকেন্ডাৰী পৰা ষ্টাৰ্ট কৰো ইয়াতে যদি তোমালোকে পঢ়িম বুলি ভাবা তেনেহলে ইয়াতে হাই সেকেন্ডাৰীত আৰ্টছ আৰু সায়েন্স এই দুয়োটা ষ্ট্ৰীমে আছে খালি কমাৰ্চটো হে নাই এতিয়া আহিল আমাৰ হাই সেকেন্ডাৰীত প্ৰথমতে মই আৰ্টছৰ পৰা আৰম্ভ কৰো আৰ্টছৰ তোমালোকে কি সাবজেক্ট পাবা ইয়াতে ইংলিশ এছামিজ হেতুৰ বাৰু থাকিবই নেক্সট আহিল আমাৰ এন্থ্ৰোপলজি বেঙ্গলী বড়ো ইকোনমিক্স এডুকেশন হিষ্ট্ৰী হিন্দী ফিলসফি আৰু পলিটিক্যাল সায়েন্স এই গুটেই কেটা সাবজেক্ট তোমালোকে পাবা যাৰ যি মনৰ ইচ্ছা পঢ়িব পাৰিবা নেক্সট আহিল আমাৰ এতিয়া সায়েন্সৰ কথা তোমালোকে যদি ইয়াতে সায়েন্সত পঢ়া তেনেহলে সায়েন্সতো হে একে মেইন সাবজেক্ট গুটেই কেটা আছে তথাপিও মই এবাৰ কৈ দিছো ইয়াতে কি আছে হেকেটা হৈছে ফিজিক্স কেমিষ্ট্ৰি বটানী জুলজি আৰু ম্যাথমেটিক্স সো এতিয়া আহিল আমাৰ কাট অফৰ কথা কাট অফৰ যদি মই আৰ্টছৰ কথা কওঁ তেনেহলে তোমালোকে ইয়াতে মিনিমাম 40 প্লাস হলে সিট পাই যাবা ঠিক একেদৰে যদি মই সায়েন্সৰ কথা কওঁ তেনেহলে 45 প্লাস হলে তোমালোকে ইয়াতে ধুনিয়াকে সিট পাই যাবা এটো যে তলৰ পৰা ভিউটো এতিয়া মই ওপৰত যাম আৰু ইয়াৰে সেকেন্ড ফ্লোৰত আছে লাইব্ৰেৰী আৰু বাকি বিলাকো মই দেখাম এতিয়া ওপৰত গৈ কিন্তু এটা কথা মানে মই যেতিয়া অকলে ভিডিও বনাব যাও আৰু বিশেষকে ষ্টুডেন্ট নাথাকিলে অলপমান নাৰ্ভাস ফিল হৈ থাকে মানে এনেকুৱা টাইপ কিছুমান মানুহ থাকে ন কিয় ভিডিও বনাই আছা বুলি কয় তো ভয় ভাৱ এটা আহি থাকে এটো হৈছে ইয়াৰে ক্লাছৰুম এটাৰ ভিউ আৰু ভিউ বুলি গলে সবতে একে থাকে ক্লাছৰুমৰ কাৰণ কিয় সবতে ডেস্ক বেঞ্চ টেবুল চকী ব্ল্যাকবোৰ্ড তো বেছি দেখুৱা নাই তোমালোকে বৰ হৈ যাবা আৰু মোৰো মানে টাইম গৈ থাকে এতিয়া আহিল আমাৰ মেইন কথাটো হৈছে ইউজি কোৰ্সটোৰ কথা কও তো ইউজিত ইয়াতে আৰ্টছ আৰু সায়েন্স এই দুটা ষ্ট্ৰীমে পাবা প্ৰথমতে মই আৰ্টছৰ কথাই কওঁ আৰ্টছত ইয়াতে মেজৰৰ কাৰণে টোটাল সাবজেক্ট আছে 11টা আৰু হেইকেটা হৈছে ইংলিশ এছামিজ এন্থ্ৰোপলজি বেঙ্গলী হিষ্ট্ৰী হিন্দী বড়ো ইকোনমিক্স এডুকেশন ফিলসফি আৰু পলিটিক্যাল সায়েন্স নেক্সট কথাটো আহিল আমাৰ 2023 ৰ কাৰণে কাট অফ আমি কিমান এক্সপেক্ট কৰিব পাৰো সাবজেক্ট লৈ যদিও কাট অফ বেলেগ হয় তথাপিও মিনিমাম 45 ৰ পৰা 50 প্লাস তোমালোকে আৰ্টছৰ কাৰণে এক্সপেক্ট কৰিব পাৰা
এতিয়া মই আহিছো সেকেন্ড ফ্লোৰত মানে সেকেন্ড ফ্লোৰত থকা লাইব্ৰেৰীত আহিছো আৰু ইয়াতে কিছুমান ৰুল ৰেগুলেশন দিয়া আছে যিবিলাক তোমালোকে বুক যদি লোৱা ইয়াৰ পৰা তেনেহলে হেবিলাক ৰুল ফলো কৰিব লাগিব বাকি পঢ়ি লবা ইমান আৰু দেখাই নাথাকিলো ডিটেইলছত আৰু এইফালে আছে তোমাৰ কিছুমান ফেসিলিটি কি মানে अवेलेबल হ'ব ইয়াতে হে গুটেইখিনি ডিটেইলছত দিয়া আছে এটো হৈছে লাইব্ৰেৰীৰ ভিতৰৰ ভিউটো এতিয়া আহিল আমাৰ মেইন কথাটো মানে ইউজি কোৰ্সৰ সেকেন্ড কোৰ্সটোৰ কথাও একেলগে কৈ দিও তোমালোকক ইয়াতে যদি তোমালোকে বিএসসি কৰিম বুলি ভাবি আছা তেনেহলে বিএসসিৰ কাৰণে ইয়াতে তোমালোকৰ সাবজেক্ট আছে টোটাল 5টা আৰু হেইকেটা হৈছে ফিজিক্স কেমিষ্ট্ৰি বটানী জুলজি আৰু ম্যাথমেটিক্স এতিয়া আহিল আমাৰ কাট অফৰ কথা কাট অফ যদি তোমালোকে যদিও প্ৰতিটো ডিপাৰ্টমেন্টৰ কাট অফ বেলেগ হয় তথাপিও ইয়াতে মেজৰৰ কাৰণে তোমালোকে মিনিমাম 55 প্লাস এক্সপেক্ট কৰিব পাৰা এতিয়া আহিল আমাৰ হোস্টেলৰ কথা ইয়াতে গাৰ্লছ আৰু বয়জ হোস্টেল দুয়োখনে अवेलेबल হয় কিন্তু সিট ক্যাপাসিটি কিমান আছে মই ইমান এটা গম নাপালো কাৰণ কিয় মানে তেওলোকৰ জিএলসি কলেজৰ প্ৰসপেক্টাছখন নেটত अवेलेबल নহয় সেই কাৰণে মোৰ মানে যিখিনি ইনফৰমেশন কালেক্ট কৰিছো মোৰ বহুত কষ্ট কৰি কেনে কালেক্ট কৰিছো আৰু যদি কিবা ভুল হৈছে তেনেহলে মোক কমেন্টত জনাব মই নিশ্চয় কমেন্টটো পিন কৰি দিম সো হে আৰু আই হোপ আপোনালোকৰ ভিডিওটো চাই কেনে অলপ হলেও ইনফৰমেটিভ টাইপ লাগিল আৰু যদি ইনফৰমেটিভ টাইপ লাগে তেনেহলে প্লিজ ভিডিওটো লাইক এটা কৰি দিব আৰু লগতে মোৰ ভিডিওটো শেয়াৰ কৰি দিব আৰু আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি ভিডিওটো শেষলৈ চাইছে তেনেহলে থ্যাংক ইউ